হাই হেল্ল' নমস্কাৰ, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালে আছে। ময়ো ভালে আছোঁ। দিয়ক আমি এতিয়া পাহাৰত ফুৰিব গৈ আছোঁ। ইফালে আমাৰ গোটাই স্কোৱাড গৈ আছে। তো চবে বিস্কুট লৈ পেলাই গৈ আছোঁ, খানা দানা। তাৰপিছত পানী ল'লোঁ, কি হয় দেখা যাব। তো আমি এই পিনে দি গৈ আছোঁ। আৰু কোনোবা যদি নতুনকৈ ভিডিঅ' চাই আছে তেতিয়াহ'লে অলপ মৰম দিবা আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব। বহুত ভাগৰ লাগিল, আনলিমিটেড ভাগৰ। ৱাও, আধা ৰাস্তা পাই গ'লোঁ। ইফালে লবাৰ বাগানে বাগান, ইফালে চাওক একদম লবাৰ বাগানে বাগান। আৰু ভিউটো চাওক না, কিমান ধুনীয়া। মই বেক কেমেৰাত দেখাই আছোঁ। য়েছ, ভিউ চাওক। কালু আমাৰ লগত কালু আহিছে। আৰু এইফালে চাওক কি ধুনীয়া। তো এতিয়া আমি গৈ থাকোঁ। ভিডিঅ'টো ভালদৰে চাব, লাইক কৰিব, শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আৰু ছাপৰ্ট কৰি যায় যেন, তেতিয়াহে আৰু ভাল এনেকৈ ভিডিঅ' বনাবলৈ মন যায় আৰু না। তো এতিয়া আমি এটা পাহাৰ পাৰ হৈ আহিলোঁ। তাৰপিছত এতিয়া নামি গৈ আছোঁ এইপিনে। তো আজি মানে গোটেই দিনটো মানে থাকিম আৰু না, পাহাৰতে থাকিম। তাৰপিছত যাম অলপ সন্ধিয়া মানে 2-3টা মানত যাম। ভাল লাগে আৰু কিবা এটা এনেকা ফুৰিবলৈ আহি লগৰবিলাকৰ লগত, যেতিয়া স্কুল নাথাকে। তো আজি স্কুল বন্ধ আছে, তো সেইকাৰণে আমি গোটেই মিলি আহিছোঁ। পুখুৰী, এইটো কমলা গাছ না? ক'ত কমলা নাই দেখোন। ক'ত? কেঁচা বেগ নাকাৰবি। তো কমলা নাই পকাবে। এনেকে পাহাৰত আহিলে ভালেই লাগে। চাওকচোন, এটা পাহাৰ পাৰ হৈ আহিলোঁ, তাৰপিছত এনেকে ধুনীয়া এখন ঠাই পালোঁ। আৰু ইফালে ঘৰ আছে, মানুহৰ ঘৰ। এতিয়া আমি ইপিনেদি গৈ আছোঁ। আৰু ফাইনেলি ইফালে চাওক, একদম কলৰ বাগান, তামোল বাগান, বাগানে বাগান। আৰু কল চাওক না, কিমান পইচা থাকিলে লৈ গ'লে হয়, মানে কিনি খাব পাৰিলে হয়। ইপিনে চাওক, কল ইত্যাদি কল। আৰু ইফালে আছে ঢেকীয়া। আমি ঢেকীয়া খাম বুলি ভাবিছিলোঁ, কিন্তু প্লেনটো তেনেকুৱা নহ'ল। তাৰমানে বাঁহৰ চুঙাত ঢেকীয়া আৰু ভাত বনাই খাম বুলি ভাবিছিলোঁ, কিন্তু এইবিলাক নহ'ল, একো নহ'ল। এতিয়া কি পাওঁ, কেঁকোৰা পাওঁ নেকি। কেঁকোৰা পালে খাম আৰু। পিনে ঝৰ্ণা আমি গৈ আছোঁ। অলপ ওপৰত যাম। এই গৰমত ঝৰ্ণাত খোজকাঢ়ি মজাই বেলেগ, ঠাণ্ডা ফিল। তো এইফালে মই মানুহমৰা ঔষধ বনাই আছোঁ, মানিমৰা ঔষধ। তো এতিয়া একদম পুৰা জংঘলে গৈ আছোঁ। লাষ্ট ঝৰ্ণা পাম আৰু। চাই থাকিব মানে চাই যাব। কোনফালে বে? তো এতিয়া মই পানী খাই লওঁ, বহুত পানী পিয়াহ লাগিছে। মানে ৰেষ্ট লৈ আছোঁ, খাব। লেবৰা মাদাৰ ইণ্ডিয়ান। ঝৰ্ণাৰ লাষ্টটো নাই পোৱা, আমি ৰিটাৰ্ণ গৈ আছোঁ। তাৰপিছত কি হয়, তাৰমানে ইপিনে যাম বুলি ভাবিছিলোঁ, পুৰা জংঘল। আমি ডাঠা কিয় এটাও লৈ নানিলোঁ, একদম ভুল কাম কৰিছে দেই। বিস্কুট কা আনিছে বে? ভুকিয়া একদম গোন্ধ আছে, উপায়তো নাই। এই পিনে চাওক, কমলা কিন্তু নাই পকা।
বেয়াই লাগি গ'ল খাবলৈ নাপালোঁ বে তো গাইছ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে বেয়া নাপাব দেই বেয়া পালে একদম মানে ভাল নালাগে একদম কমেণ্টত গালি দিবি মোক এই আপুনি তুমি দীঘল ভিডিঅ' বনাই বুলি এতিয়া আমি চাৰিআলি পালোঁ তাৰপিছত অহা নেক্সট বছৰ আমি ইফালেদি আহিছিলোঁ এইবাৰ ইফালেদি আহিলোঁ আৰু ইফালেদি ক'ত যায় এইটো আমি নাজানো এতিয়া আমি ইফালেদি যাম ৱা পুৰা ৰ'দ দিছে কুটি ফাটা ৰ'দ একদম আৰু এই পিনে একদম বঢ়িয়া ভিউ যদি কোনোবা দিনা আপোনালোকে জংচিপাৰাত যদি আহে ফুৰিব তো আপোনালোকে প্ৰথমে এইখন নটিচখন চাই ল'ব অন্যথা আপোনালোকে 5,001 টকা ভৰিব লাগিব ये देखो সুইমিং পুলত গা ধুই আছে তো ফাইনেলি আমি য'ত আহিব খুজিছিলোঁ বিচাৰিছিলোঁ তো এইখন ঠাইত আহি পালোঁ যোৱাবাৰ আহিছিলোঁ কিন্তু যোৱাবাৰ এনেকুৱা বেছি ভাল নাছিলে তো এইবাৰ আহিলোঁ মানে খুব ভাল লাগিল তো এই পানীটো অলপ ঠাণ্ডা কৰোঁ ফ্ৰিজত থওঁ নেচাৰেল ফ্ৰিজ আকৌ কথা তাৰমানে আকৌ আহিব লগা হ'ল ইয়াত অলপ টাইম ইয়াতে থাকিম তাৰপিছত ঘৰত যাম পিছত এটা গেল বটল কিধাৰ যাতা হে তুম আৰু ইপিনেদি খাব পাৰে ঐ দাদা খানা পিঠা আনিছে দাদা আমাৰ দাদাই পিঠা আনিছে তো পিঠা খাই লওঁ তো এতিয়া বিস্কুটটো খুলি ল'ম অলপ পিছত গা ধুম মই গা ধুম বহুত গৰম লাগিল ভাল বিস্কুট আনিছো তো গাইছ ভিডিঅ'টো ইমানতে সামৰিছোঁ পিছত লগ পাম আজিৰ কাৰণে বাই